বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই যোগাব্ৰতা আজি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা নতুন ভিডিঅ' মোৰ ইউটিউব চেনেল যোগাব্ৰতা ভ্লগছত। আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব, আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আজি মই আপোনালোকৰ আগত লৈ আহিছোঁ মোৰ নিজ হাতেৰে কৰা ৰিবন ডিজাইন। এইবোৰ চাওক, এইবোৰ হৈছে ৰিবন। এই ৰিবনেৰে মই কেনেদৰে এখন কাপোৰত নিজ হাতেৰে ডিজাইন কৰোঁ আপোনালোকক আজি তাকে দেখুৱাবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব, আৰু প্লিজ এটা লাইক নিশ্চয় কৰি দিব। গতিকে ব'লক আজি মই দেখুৱাম আপোনাক মই কিদৰে এখন কাপোৰত ৰিবন ডিজাইন কৰি আছোঁ। এয়া চাওক, এয়া মই কৰি আছোঁ এখন মেখেলাত, বোৱা মেখেলা এখন। বোৱা মেখেলা এখনত এইটো ৰিবন ডিজাইন কৰি আছোঁ এনেকুৱা ডিজাইনত। এয়া মই 3টা কালাৰত কৰি আছোঁ বৰ্তমান। এইডাল লতা কৈ দিছোঁ, আৰু এইটো দিছোঁ বেগুনীয়া। এইটো আপোনালোকে ডাৰ্ক ব্লু দেখিব পাৰে, এইটো আচলতে ভায়লেট কালাৰ হয়, বেগুনীয়া কালাৰ। এইটোৰ এটা পখিলা টাইপ কৰি দিছোঁ, আৰু এইটো কৰি আছোঁ ফুল। তো মই কেনেকৈ কৰিছোঁ, এইটো মোৰ এইখিনি জাষ্ট কমপ্লিট হৈছে, আৰু মই আগৰখিনি কেনেকৈ কমপ্লিট কৰিছোঁ এবাৰ আপোনালোকক দেখুৱাম। চাওক, এয়া মই মেখেলাখনত ডিজাইন কৰিছোঁ। মই যে আপোনালোকক কৈছিলোঁ এইটো পখিলা দিছোঁ, এটা ছাইডত মোৰ এইটো ডিজাইনটো হৈ গৈছে, আৰু ইয়াতে দিব আছে, এইখিনি পিছত দিম, এনেকুৱা ডিজাইন কৰি দিম তাত। ইয়াতে দিব লাগিব। তো এইখিনি আপোনালোকক দেখুৱাই আছোঁ। এইডাল মই লতা টাইপ কৰি দিছোঁ, 2টা কালাৰত দিছোঁ। মোৰ সেউজীয়াটো 2টা কালাৰ, এইটো হৈছে অকণমান ডাৰ্ক সেউজীয়া, এইটো অকণমান য়েলো টাইপ সেউজীয়া হয় এইটো। তো তেনেকৈ দিছোঁ, আৰু এইটো হোৱাইট এনেকৈ ফুল দিছোঁ, এইটো বেগুনীয়া এনেকৈ পখিলা কৰি দিছোঁ, এইডাল লতা কৰি দিছোঁ। ঠিক তেনেদৰে এইফালেও কৰি মই এইফালে কৰি আছোঁ এইটো। তো এইখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ, আৰু কেইযোৰমান মই কৰিছোঁ। এইটো বাৰু মই আপোনালোকক ফটো ইয়াত দি দিম, আৰু কেনেকুৱা লাগিছে এইটো ডিজাইনটো মোক এবাৰ জনাব। আৰু যদি ধৰক এনেকুৱা ডিজাইনৰ মই কৰা আগৰ কিবা চাব বিচাৰে আপোনালোকে নিশ্চয় এটা কমেণ্ট কৰিব। আৰু এইটো আচলতে মোক অৰ্ডাৰ দিয়া হয়, মই অৰ্ডাৰো লওঁ। গতিকে কোনোবাই যদি কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰিলে হ'ল। আপোনালোকে মোক জাষ্ট এটা মেছেজ দিলে হ'ল, তেতিয়া মই আপোনালোকক ডিটেইলছটো সম্পূৰ্ণ দিব পাৰিম। গতিকে এইখিনি আপোনালোকক দেখুৱাবলগীয়া আছিল। কিনো কৰিম আৰু, সৰু সুৰা এনেকুৱা অকণমান ভ্লগছ কৰি আছোঁ। আপোনালোকে মাথো বেয়া নাপাব যে মই ধৰক বেছিকৈ বকি আছোঁ বা বেছিকৈ এনেকুৱা ভ্লগছে দেখাই আছোঁ। আপোনালোকে বিচৰা নাই ন যে মই মানে কিবা বেলেগ ভিডিঅ' দিয়া, বা মই কোন, মই কেনেকুৱা, এইবোৰ যদি জানিব বিচাৰে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। তেতিয়া আপোনালোকক নিশ্চয় মই দেখুৱাম মই কোন হয়, বা মই দেখিব কেনেকুৱা। একচুৱেলি মই নিজৰ মুখখনো ভিডিঅ'ত দেখুওৱা নাই। গতিকে আপোনালোকে যদি বিচাৰে যে মই দেখুৱাব লাগে তেতিয়াহ'লে এবাৰ কমেণ্ট কৰি জনাব। নিশ্চয় আপোনালোকৰ কমেণ্টক মই ৰেছপন্স দিম, বা আপোনালোকৰ অনুৰোধক মই নিশ্চয় মানে ফুলফিল কৰিব চেষ্টা কৰিম। গতিকে এইখিনি চাই লওক। আৰু মই কৰোঁ এনেকুৱা ৰিবন কিনিব পাই, মই এই ৰিবনেৰে কৰোঁ। এইটো ৰিবনেৰে মই কৰোঁ। এইটো ৰেড, এইটো ইয়াতে নাকাটে, এইটো মই বেলেগ এটা কাপোৰত কৰিবলৈ আনি থৈছোঁ। এইটো এনেকৈ কৰি আছোঁ বৰ্তমান। এইটো অকণমান ডাঙৰ চাইজৰ হয়, এইটো অকণমান সৰু চাইজৰ হয়। এনেকুৱাকৈ কৰি আছোঁ। গতিকে ভাল লাগিলে প্লিজ লাইক এটা দিবলৈ নাপাহৰিব। তো আজিলৈ এৰিছোঁ, বাই বাই।